हेलो फ्रेंड्स स्वागत करूँ आज आको गोटे नतुन भिडिओ लै तो फ्रेंड आज आनिलू मैं क्या आनिलू और फ्लिपकार्टर पर अपने हयतो थाम्बनेल देखिते गमे पाइसे कि आनिছোঁ বা टाइटेल देखिते गमे पाइसे ये बस्तुत कि आछे तथापि मैं आनबक्सिंग कर देखाई आছোঁ और देखाई आছোঁ कि बस्तु है ब्लग भिडिओ आरम्भ करूँ और देखूँ केनेकुवा लागे এইটো এতিয়া আনবক্সিং কৰিম। Realme Watch 2 তার আগতে মই দেখাও এটু কিয় আহিলো এটু মোৰ ঘড়ী হয় Realme Smart Watch 2 এটু দেখি আছে কাটি গৈছে আৰু একদম মানে সাল সৰি যিমান আছে আটাই বিলাকে ওলাই গৈছে সেইকাৰণে ফ্লিপকাৰ্টৰ পৰা এটা Realme Watch 2 Smart Watch আনিলোঁ এতিয়া আনবক্সিং কৰোঁ একো কেনেকুৱা লাগে গাইডলাইন দিছে আৰু এইটো চাগে চাৰ্জাৰ হ'ব চাৰ্জাৰ দিছে Realme চাৰ্জাৰটো দিয়া নাই অনলি কেবলটো দিছে এতিয়া মেইন सेटिंग किबा किबि কৰিব লাগিব তো ফ্রেন্ড Realme Smart 2 Watch কেনেকুৱা লাগিল অবশ্যই কমেন্ট বক্সত জনাব। ফ্রেন্ড দেখি আছে এটো মানে এটা কিউআর কোড আহিছে মানে এটো কিবা কিবি সেটিং কৰিব লাগিব মই ইমান নাজানো মই তথাপি কিবা কিবি চেষ্টা কৰি আছো মানে আটাইবিলাক কৰিলে ভিডিওটো বহুত দীঘল হয় তো আজিলৈকে ভিডিওটো এইখিনিয়ে ফ্রেন্ড সকলোৱে ভাল থাকিব সুস্থ থাকিব দেখাতো বহুত ভাল লাগিছে কেনেকুৱা হয় মই অবশ্যই কমেন্ট বক্সত দিম আৰু আপোনালোকক কেনেকুৱা লাগিছে